বুকুৰ আপোন দৰং মহাবিদ্যালয়। বিষ্ণুজ্যোতিৰ দেশৰ সেই বুকুৰ আপোন দৰং মহাবিদ্যালয় নামেই যাৰ পৰিচয়, যাৰ বুকুৰ উমেদিয়ে শিক্ষাৰ মূল উদ্দেশ্য, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। সেই পোচাকৰ উমেদিয়ে শৈক্ষিক, বৌদ্ধিক আৰু সামাজিক জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা। 1945 সেই কিছুমান বিশেষ ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠা আমাৰ বুকুৰ আপোন আজি এক ধ্ৰুৱতৰা হৈ উজ্বলি উঠিছে। কৃষ্ণচূড়া দেশৰ অতিকৈ প্ৰিয় মোৰ মহাবিদ্যালয়ত চাওঁতে চাওঁতে দুবছৰ কেনেকৈ পাৰ হ'ল গমকে নাপালোঁ। বছৰবোৰ পাৰ হ'ল, নতুন নতুন অচিনাকি মুখৰ চিনাকি হ'ল আৰু বুকুত বান্ধি অহা হাজাৰ হাজাৰ সপোন আৰু আশা সফল হ'ল। এনেদৰে এদিন ময়ো আহিছিলোঁ এইখন মহাবিদ্যালয়লৈ আৰু এতিয়া যাবৰে সময় আহি পৰিল। কেনেকৈ পাহৰিম সেই কৃষ্ণচূড়াৰ তলত বহি আড্ডা মৰা কথাবোৰ? কেনেকৈ পাহৰিম প্ৰথম বৰ্ষত অসমীয়া বিভাগত মোবাইল নিয়া কথাবোৰ? মোৰ আৱেগ, মোৰ সন্মান, মোৰ জীৱনৰ এটি বিশেষ পৰিচয় এইখন মহাবিদ্যালয়। জীৱন হেনো কেনেকৈ জীয়াব লাগে শিকিলোঁ মই এইখন মহাবিদ্যালয়ৰ দৰ্শন বিভাগত। সাহস হেনো কেনেকৈ আনিব লাগে শিকিলোঁ মোৰ দাদাসকলৰ পৰা। আগুৱাই হেনো কেনেকৈ যাব লাগে শিকিলোঁ মোৰ শিক্ষাগুৰুসকলৰ পৰা। অডিটৰিয়ামৰ আশে পাশে বহি পাৰ কৰা মধুৰ সময় আৰু বেগ লগা গছৰ তলত বহি সকলোৰে লগত হাঁহিৰে পাৰ কৰা দিনবোৰ জীৱনৰ স্মৃতিৰে শিলা পাত হৈ ৰ'ব। হয়তো ময়ো এখন কলেজৰ সন্মুখেৰে পাৰ হ'ম আৰু মই ক'ম মোৰ সফলতাৰ পিছত এই মহাবিদ্যালয়ৰ যথেষ্ট বৰঙণি। ধন্যবাদ। মানৱজ্যোতি ডেকা।